Hey guys, welcome back to my YouTube channel. মই জুপিটাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ওলাইছো কলেজলৈ মানে আমাৰ যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছিল এই সন্মিলন আজি ভালেই লাগি দিয়কচোন কলেজৰ পৰা ওলোৱাৰ পিছত মানে আকৌ যদি কলেজৰ হকে কিবা কাম কৰিবলৈ পাও তো ডান্সও কৰিম সেইকাৰণে ওলালো ৰেডি হলো ঘৰৰ পৰা এতিয়া তো কি হয় সকলোখিনি শেষলৈকে চাই থাকিব বহুত ভাল লাগিব আজি যিখিনি আমাৰ সিনিয়ৰ আছিল সিহঁতকো লগ পাম দাদা বাইদেউসকল এই আমাৰ বন্ধু বান্ধৱীসকলকো লগ পাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। ওলাই আহিলো ঘৰৰ পৰা লগৰজনীও আহি পালে কেনেকুৱা লাগিছে ক বহুত ভাল লাগিছে সকলোকে লগ পাম ডাঙৰ দাদা বাইদেউ সকলোৱে আহিব বহুত ভাল লাগিছে বৰষুণটো নিদিলেই হ'ল আৰু এইকেইদিন যিহে বৰষুণ দি আছে আহি পালো কলেজলৈকে প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে আৰু আহিছে ভৰ্তি বহুত এইজনী মোৰ ব্লগত দেখাই পাই থাকে আৰু তাইও নাচিব একেলগে গোটেই দিন আছে ধুনীয়া ধুনীয়া ছোৱালীবিলাক দেই চা মিনালী আমাৰ ধুনীয়া ধুনীয়া আমাৰ প্ৰতিযোগিতা কিবাটা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী উদ্যোগ আমি অনুষ্ঠিত কৰিম আৰু কি কম ইমান ধুনীয়া কলেজ আছে ইমান ডেভেলপমেণ্ট দেখিয়ে ভাল লাগে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে চাৰি যেতিয়া 1500-2000 টকা কলেজৰ পৰা দি পঠায় সেই পইচাৰে যাওঁ কেতিয়াবা পুৰস্কাৰ পাওঁ কেতিয়াবা নাপাওঁ ডিকেডি কলেজ গৈছোঁ হোজাই গৈছোঁ ছাৰক আহি ভাউচাৰসমূহ দিওঁ তাৰ পিছৰ পৰা বিতৰ্ক কলা ইয়াতেই শিকিছোঁ উত্তৰ পূৰ্বাঞ্চল ভিত্তিক তৰ্ক প্ৰতিযোগিতা হয় আৰু ইয়াৰ পৰাই গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ শ্ৰেষ্ঠতাৰ্কী হৈছোঁ সোণাপুৰ মহাবিদ্যালয়ত পতা উত্তৰ পূৰ্বাঞ্চল তৰ্ক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠতাৰ্কী ডিব্ৰুগড় কলেজত পতা কটন বিশ্ববিদ্যালয়ত পতা এতিয়ালৈকে বিতৰ্ক কলাত যিখিনি শিকিছোঁ সোণাপুৰ মহাবিদ্যালয়ত আৰম্ভ ইতিমধ্যে পি জি হৈছে স্নাতকোত্তৰৰ বহুকেইটা পাঠ্যক্ৰম অন্তৰ্ভুক্ত হৈছে আৰু মোৰ আশা যে সোণাপুৰ মহাবিদ্যালয় এটা সময়ত অট'নমাছ কলেজ হ'ব স্বতন্ত্ৰ মহাবিদ্যালয় হ'ব আৰু সেইটো অতি কমৰ তাই বহুত নামৰ লগ পালো কেনেকুৱা লাগিছে ক লগ পাই বহুত ভাল লাগিছে ডান্স কৰি উঠিলোঁ তাৰপিছত এতিয়া বিহুটো আছে বিহু ড্ৰেছটো কৰিলোঁ এয়া ৰেডি আমি What is it?
বহুতখিনি মানুহ হৈছিলেতো প্ৰাক্তন ছাত্ৰ ছাত্ৰী সেইবাবে তো আহি পালোঁ কলেজৰ পৰা আহি পাই ওলাইছোঁ আকৌ ঘৰৰে বিয়া যাবই লাগিব এফালে দেখা দিব তো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টি আজি কৰাৰ উদ্দেশ্য এইটোৱেই যে মোবাইলত বস্তুবিলাক থাকি যায় মেমৰিত বা ফোন কেতিয়াবা হেৰাই যায় তো কেতিয়াবা আমিও বুঢ়া হ'ম চাব মন যাব আমিনো কি কৰিছিলোঁ তেতিয়া নিজৰ চেনেলটো খুলি ল'ব পাৰিম চাব পাৰিম আকৌ স্মৃতিবিলাক সেইবাবে ভিডিঅ'টো কৰিলোঁ তো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব